আমাৰ 420 নিউজ চেনেললৈ আপোনালোকক আদৰিছোঁ। বৰা অলপ পেঞ্চা ভাল কৰি লওক। তই মৰিছোঁ ৰচি মই পাইছোঁ। আমি আজি উপস্থিত কি আছিল গাঁওখনৰ নাম? চামতা। চামতা। তো আজি আমি উপস্থিত আছোঁ চামতাৰ এই বানপানী অঞ্চলত। হ'ব আমাৰ এই চামতাৰ বানপানীটো গাঁৱৰ এই গাঁৱৰ পৰা আমি বাসিন্দাসকলে কি তই পানীত নামি জানো মৰবি আছে গমেই নাপাওঁ এনেই দেখা থাক। বানপানীয়ে এই গাঁৱত কেনে তাণ্ডৱ চলাইছে সেই বিষয়ে আমি গাঁৱৰ কিছু কথা জানিব চেষ্টা কৰিম। তো বলক আমাৰ লগত আমি উপস্থিত আছোঁ এই গিৰিঘৰতো। আমি এই গিৰিঘৰৰ পৰা আমি জানিব চেষ্টা কৰিম। বানপানী হৈছে তাৰ বিষয়ে কিবা এটা কওক। আমাৰ ইয়াতে উঠা নাই কিন্তু বাকী এবাৰ আমাৰ ভিতৰতো উঠোৱা নাই। আপোনালোকক কিবা ৰিলিজ দিছিলে? ৰিলিজ নহয় আপোনালোকক কিবা চৰকাৰে ৰিলিজ দিছেনে? পিছকে যায় কিন্তু আমাক এক পোৱা চিৰা দিয়ে আৰু সেই দালি দিয়ে। আমি গম পালোঁ খুৰাই কৰে পাতি কিবা এখন শৌচ গৈছে এক চিৰা দি গৈছে। তো এওঁলোকক আৰু কি দিছে আমি জানিব চেষ্টা কৰোঁ। আপোনাৰ নিজৰ ঘৰৰ আছে বাকী মানুহে কি কৰি আছিল বানপানী? কাৰোবাৰ লেট্ৰিনৰ ওপৰত থাকে, কাৰোবাৰ চাইলাৰ ওপৰত থাকে, শিংকিয়াৰ আছে, কাৰোবাৰ গাছৰ ওপৰত। লেট্ৰিনতো পানী উঠিছিল নে? তো আপুনি ক'ত হাগা মুতা কৰিছিল? শিংকিয়াৰ ধাৰতে আকৌ এইটো। আপোনাক ধন্যবাদ জনালোঁ। জৰিয়তে আমি এই সংবাদটো সামৰণি মাৰিলোঁ।